হেল্ল' ইণ্ডিয়া সকলোকে নমস্কাৰ জনাইছোঁ মোৰ চেনেলত যিসকলে চাই আছে সেইসকলক। তো আজি ভিডিঅ'টি হৈছে আপোনালোকৰ কাৰণে এটি বিশেষ ভিডিঅ', কাৰণ এই ভিডিঅ'টি হৈছে যিসকলে কেঁচা চব্জি খাবলৈ ভাল পায়, যিসকলে ফল মূল খাবলৈ ভাল পায়, সেইসকলৰ কাৰণে মই আজি ভিডিঅ'টি বনাইছোঁ। আৰু এই ভিডিঅ'টি বনোৱাৰ কাৰণ হৈছে কিছুমান মানুহে বহুত কেঁচা চব্জি কেঁচা সামগ্ৰী বিচাৰি মানে হাহাকাৰ হৈ থাকে। আৰু সেইকাৰণে মই আজি এই বজাৰটো বিশেষকৈ এই বেলতলা বজাৰ, গুৱাহাটীৰ এই বেলতলা বজাৰখনলৈ আহিছোঁ আৰু আপোনালোকক যিমান পাৰে মই দেখাবলৈ চেষ্টা কৰিম। তো आप लोग चलिए देखते रहना मेरे आर लासित चैनल। तो इसलिए चलिए বলক অলপমান চাই লওঁ কেনেকুৱা বজাৰখন। তো বজাৰৰ চাহিদাৰ বিষয়ে কিছু কথা পাতিম, কেঁচা ফল মূলৰ বিষয়ে কিছু কথা পাতিম। তো বলক অলপমান চাই লওক। ইয়া হ'ল গুৱাহাটীৰ মাজমজিয়া বেলতলাৰ বজাৰ। আৰু ইয়াৰ জানে প্ৰায়বোৰ মানুহে জানে বজাৰখন কেনেকুৱা। মানে ৰাতিপুৱা 8 বজা নহয়, চৰি। তো ৰাতিপুৱা 6 বজাৰ পৰা ষ্টাৰ্ট হয়, 6 বজাৰ পৰা এইটো ৰাতি 9-10টালৈকে থাকে, কেতিয়াবা অভাৰ টাইম হৈ যায়। তো আপোনালোকে যিকোনো সময়ত আহি যাওক, কাৰণ কেঁচা সামগ্ৰী যদি আপোনালোকক লাগে, কেঁচা চব্জি যদি আপোনালোকক লাগে, তো ইয়াত সকলো বস্তু পাই যাব। তো সেইকাৰণে মই ভিডিঅ'টি বনাইছোঁ আৰু চাই থাকিব। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট নিশ্চয় কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিয়কি আৰু এটা কথাই ক'ম, বজাৰখন ইমান ভাল, যিকোনো সামগ্ৰী আপুনি লাগে বুলি ক'লে পাবই, আৰু সেইটো আপুনি ঘৰত নলোৱাকৈ কেতিয়াও ঘূৰি যাব নালাগে, আৰু সেই বস্তুটো পাবই। তো আহকচোন চাই লওক কেনেকুৱা বজাৰখন। তো বজাৰৰ বিষয়ে অলপমান কথা পাতোঁ, লাহে লাহে আহক। এই ভিডিঅ'টি যদি চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মই এটা কথাই ক'ম, মই যিমানখিনি পাৰোঁ আপোনালোকৰ নতুন ভিডিঅ' চাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখা মাত্ৰই আপোনালোকে ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগে, আৰু যদি বেয়া লাগে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নালাগে। তো এইখিনি কথা ক'ম, ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।